নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টো বেচিক্যালি আমি APSC প্ৰিলিমছ কুৱেশ্যন পেপাৰৰ পৰা অতি গুৰুত্বপূৰ্ণ 10টা কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত দিয়া আছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট অইল ইন আছাম। এই প্ৰশ্নটো অসমৰ তেল উদ্যোগৰ ওপৰত আধাৰিত। ইয়াত 4টা ষ্টেটমেণ্ট দিয়া হৈছে। তাৰে কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট আমি বাছি উলিয়াব লাগে। আমি যদি এই ষ্টেটমেণ্টকেইটাৰ ওপৰত চমুকৈ চাবলৈ যাওঁ, ষ্টেটমেণ্টকেইটা দিয়া আছে। প্ৰথম ষ্টেটমেণ্টটোত দিয়া আছে আছাম ইজ হোম টু ইণ্ডিয়াছ ফাৰ্ষ্ট অইল ৰিফাইনাৰী এষ্টাব্লিছড এট ডিগবৈ ইন 1901। 1901 চনত ডিগবৈত স্থাপন কৰা ভাৰতৰ প্ৰথমটো অইল ৰিফাইনাৰী অসমত অৱস্থিত। যিহেতু এইটো আমি চবেই জানো, গতিকে এই ষ্টেটমেণ্টটো কাৰেক্ট হ'ব। এইটো ষ্টেটমেণ্ট কাৰেক্ট। আমি যদি নেক্সট 2 নম্বৰ ষ্টেটমেণ্টটোৰ ওপৰত যদি চাবলৈ যাওঁ, দ্য মেজৰ অইল প্ৰডিউচিং ডিষ্ট্ৰিক্টছ ইন আছাম ইনক্লুড যোৰহাট, ডিব্ৰুগড় বাট নট তিনিচুকীয়া। অসমৰ প্ৰধান তেল উৎপাদক জিলা হিচাপে যোৰহাট, ডিব্ৰুগড় অন্তৰ্ভুক্ত, কিন্তু তিনিচুকীয়া নহয় বুলি কোৱা হৈছে। গতিকে এই ষ্টেটমেণ্টটোৰ পৰা আমি গম পাইছোঁ যে এই ষ্টেটমেণ্টটো সম্পূৰ্ণ ইনকাৰেক্ট। এইটো কাৰেক্ট নহয়। আমি যদি নেক্সট ষ্টেটমেণ্টটোৰ ওপৰত যদি চাবলৈ যাওঁ, অইল ইণ্ডিয়া লিমিটেড হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন দুলিয়াজান, আছাম। অইল ইণ্ডিয়া লিমিটেডৰ যিটো মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ, এইটো দুলিয়াজানত অৱস্থিত অসমৰ। এইটো কাৰেক্ট হ'ব। এইটো ষ্টেটমেণ্ট কাৰেক্ট। যিহেতু আমাক কুৱেশ্যনটোত কাৰেক্ট ষ্টেটমেণ্টটো সুধিছে, গতিকে ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বিটো 1 আৰু 4 অনলি। আমি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে বেছড অন দ্য 2011 চেনচাছ ডাটা হিয়াৰ ইজ এ লিষ্ট অফ মেজৰ টাউনছ ইন আছাম এৰেঞ্জড ইন ডিচেণ্ডিং অৰ্ডাৰ অফ দেয়াৰ আৰ্বান পপুলেশ্যন। চিলেক্ট দ্য কাৰেক্ট ছিকুৱেঞ্চ। এই প্ৰশ্নটোত অসমৰ 4খন প্ৰধান চহৰৰ নাম দিয়া হৈছে, ক্ৰমে ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া আৰু তেজপুৰ। এই চহৰকেইখনক সিহঁতৰ নগৰীয়া যিটো জনসংখ্যা, সেই নগৰীয়া জনসংখ্যাৰ ভিত্তিত ডিচেণ্ডিং অৰ্ডাৰ, অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ দিছে। ইয়াতে অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তিনিচুকীয়া, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়। আমি যদি এই চহৰসমূহৰ যিটো জনসংখ্যা 2011 চনৰ যিটো লোকপিয়ল অনুসৰি যদি আমি চাবলৈ যাওঁ, ডিব্ৰুগড়ৰ যদি আমি জনসংখ্যাৰ ওপৰত যদি চাবলৈ যাওঁ, ডিব্ৰুগড়ৰ জনসংখ্যা প্ৰায় 1,38,600 প্লাছ। নেক্সট যদি আমি যোৰহাটৰ ওপৰত যদি চাবলৈ যাওঁ, যোৰহাটত প্ৰায় 1,26,800 প্লাছ। আমি যদি তিনিচুকীয়াৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তিনিচুকীয়াৰ জনসংখ্যাৰ হাৰটো হৈছে 1,26,300 প্লাছ। একেবাৰে যদি আমি শেষৰটো যদি তেজপুৰটো যদি আমি চাবলৈ যাওঁ, তেজপুৰৰ প্ৰায় 58,500 প্লাছ। গতিকে আমি ইয়াৰ পৰা গম পাইছোঁ যে কুৱেশ্যনটোত দিয়া একেবাৰে অপশ্যন ডিটো শুদ্ধ হ'ব। ডি ইজ দ্য কাৰেক্ট এনচাৰ। আমি ইয়াৰ পাছত নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে মেটছ দ্য ফলোয়িং ডিজাৰ্টছ লিষ্ট 1 উইথ দেয়াৰ ৰেচপেক্টিভ কণ্টিনেণ্ট লিষ্ট 2। এই প্ৰশ্নটোত পৃথিৱীৰ কেইখনমান বিখ্যাত মৰুভূমি আৰু সেইবোৰ কোন মহাদেশত অৱস্থিত
লিষ্ট 1ৰ লগত লিষ্ট 2 মিলাব লাগে আমি যদি প্ৰথমতে লিষ্ট 1ৰ ওপৰত যদি চাবলৈ যাওঁ ইয়াতে দিয়া আছে কালাহাৰী ডিজাৰ্ট নেক্সট দিয়া আছে আটাকামা ডিজাৰ্ট চিত দিয়া আছে গোবি ডিজাৰ্ট আৰু ডিত দিয়া আছে গ্ৰেট বেচিন ডিজাৰ্ট আমি যদি ইয়াৰ ওপৰত অলপ চাবলৈ যাওঁ লিষ্ট 2ত দিয়া আছে নৰ্থ আমেৰিকা এছিয়া সাউথ আমেৰিকা আৰু আফ্ৰিকা কালাহাৰী ডিজাৰ্ট মৰুভূমিখন আফ্ৰিকা মহাদেশৰ দক্ষিণ অংশত অৱস্থিত নেক্সট যদি আমি বিটোৰ ওপৰত যদি চাবলৈ যাওঁ আটাকামা ডিজাৰ্টৰ ওপৰত এই আটাকামা মৰুভূমিখন দক্ষিণ আমেৰিকাত আছে আমি যদি চিটোৰ ওপৰত যদি চাবলৈ যাওঁ গোবি মৰুভূমি বা গোবি ডিজাৰ্ট এইখন এছিয়া মহাদেশৰ চীন আৰু মংগোলীয় সীমাত অৱস্থিত এখন ঠাণ্ডা মৰুভূমি নেক্সট যদি আমি একেবাৰে শেষৰ অপশ্যনটো যদি চাবলৈ যাওঁ গ্ৰেট বেচিন ডিজাৰ্টৰ ওপৰত গ্ৰেট বেচিন মৰুভূমিখন উত্তৰ আমেৰিকা মহাদেশৰ ইউএছএত অৱস্থিত ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B2 B is the correct answer কালাহাৰী ডিজাৰ্ট আফ্ৰিকাত অৱস্থিত আটাকামা ডিজাৰ্ট সাউথ আমেৰিকাত অৱস্থিত গোবি ডিজাৰ্ট এছিয়াত অৱস্থিত আৰু গ্ৰেট বেচিন ডিজাৰ্ট নৰ্থ আমেৰিকাত অৱস্থিত আমি ইয়াৰ পাছৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটোত দিয়া আছে মেটছ দ্য ফলোয়িং গ্ৰাছলেণ্ডছ লিষ্ট 1 উইথ দিয়াৰ ৰেছপেক্টিভ লোকেশ্যনছ লিষ্ট 2 এই প্ৰশ্নটোতো একেই পৃথিৱীৰ কেইখনমান বিখ্যাত ঘাঁহনি পথাৰ আৰু সেইবোৰ কোনবোৰ অঞ্চলত বা দেশত অৱস্থিত তাকে মিলাব দিয়া আছে আমি যদি লিষ্ট 1ত কি দিয়া আছে যদি আমি চাবলৈ যাওঁ এত দিয়া আছে পাম্পাছ বিত দিয়া আছে ষ্টেপছ চিত দিয়া আছে প্ৰেৰিছ আৰু ডিত দিয়া আছে ভেলছ আমি যদি এইকেইটা যদি মিলাবলৈ চাওঁ লিষ্ট 1ৰ লগত যদি লিষ্ট 2 যদি আমি ৰিজাই চাওঁ পাম্পাছ অৱস্থিত আৰ্জেণ্টিনা ষ্টেপছ আছে ইউৰেছিয়াত প্ৰেৰিছ আছে নৰ্থ আমেৰিকাত আৰু ভেলছ আছে সাউথ আফ্ৰিকাত ইয়াৰে ওপৰত এই ABCD ওপৰত যদি আমি অলপমান চমুকৈ আলোচনা কৰোঁ পাম্পাছ নামৰ বিখ্যাত সমতল ঘাঁহনি পথাৰখন দক্ষিণ আমেৰিকাৰ আৰ্জেণ্টিনাত অৱস্থিত নেক্সট যদি আমি বিটোৰ ওপৰত যদি অলপ আলোচনা কৰিবলৈ যাওঁ ষ্টেপছ এই ষ্টেপছ হৈছে ইউৰোপ আৰু এছিয়া মহাদেশ জুৰি বিস্তৃত হৈ থকা এখন বিশাল অৰণ্যহীন ঘাঁহনি নেক্সট যদি আমি অপশ্যন চিটোৰ ওপৰত প্ৰেৰিছৰ ওপৰত যদি আমি চাবলৈ যাওঁ এই প্ৰেৰিছ অঞ্চলটো উত্তৰ আমেৰিকা মহাদেশত পোৱা যায় গতিকে আমি ইয়াৰ ভিতৰত যদি চাবলৈ যাওঁ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A2 A is the correct answer আমি ইয়াৰ পাছৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যনটোত দিয়া আছে which of the following statements about Paralympic Games is not correct তলত দিয়া এই ষ্টেটমেণ্ট কেইটাৰ ভিতৰত কোনটো পাৰালিম্পিক গেমছৰ লগত ৰিলেটেড নহয় সুধিছে ইয়াতে যদি আমি ষ্টেটমেণ্ট কেইটাৰ ওপৰত যদি চমুকৈ চাবলৈ যাওঁ আমি এইটোৰ ওপৰত যদি আমি চমুকৈ চাবলৈ যাওঁ এইটোৰ ওপৰত এইটোত দিছে দ্য মেডেলছ টেলি অফ ইণ্ডিয়া ৱাজ দ্য হাইষ্ট ছ' ফাৰ ইন এনি পাৰালিম্পিক ইভেণ্ট with a total of 29 medals in Paris 2024. Paris 2024ত ভাৰতে সৰ্বমুঠ 29টা পদক লাভ কৰিছিল যিটো এতিয়ালৈকে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলি কৈছে গতিকে এইটো ষ্টেটমেণ্ট কাৰেক্ট হ'ব এইটো কাৰেক্ট ষ্টেটমেণ্ট নেক্সট যদি আমি ষ্টেটমেণ্ট বিটোৰ ওপৰত যদি চাবলৈ যাওঁ বিটোত দিয়া আছে ইণ্ডিয়া মেড first appearance in the Paralympic event in the year 1968.
এইটো এটা কাৰেক্ট ষ্টেটমেণ্ট হ'ব, কাৰেক্ট ষ্টেটমেণ্ট। নেক্সট যদি আমি অপশ্যন বা ষ্টেটমেণ্ট চিটোৰ ওপৰত যদি আলোচনা কৰিবলৈ যাওঁ, চিটোত দিয়া আছে দ্য ফাৰ্ষ্ট পাৰালিম্পিক ইভেণ্ট ৱাজ হেল্ড ইন দ্য ইয়েৰ 1968। এইটো কাৰেক্ট ষ্টেটমেণ্ট নহয়। পাৰালিম্পিক ইভেণ্ট 1968 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা নাছিল। আমি যদি নেক্সট ষ্টেটমেণ্ট ডিটোৰ ওপৰত যদি চমুকৈ চাবলৈ যাওঁ, ডিটোৰ ওপৰত দ্য পাৰালিম্পিক মট' ইজ স্পিৰিট ইন ম'শ্যন। পাৰালিম্পিকৰ যিটো মূল মন্ত্ৰ আছিল সেইটো হৈছে স্পিৰিট ইন ম'শ্যন। গতিকে এইটো কাৰেক্ট হ'ব, এইটো ষ্টেটমেণ্ট কাৰেক্ট। গতিকে ইয়াৰ ভিতৰত যিহেতু পাৰালিম্পিক গেমছৰ লগত কোনটো জড়িত নহয় বা নট কাৰেক্ট সুধিছে, গতিকে অপশ্যন বা ষ্টেটমেণ্ট চিটো কাৰেক্ট হ'ব। চি ইজ দ্য কাৰেক্ট এনচাৰ। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে হু এমং দ্য ফলোয়িং ইজ নট এ ভাৰত ৰত্ন এৱাৰ্ড অফ দ্য ইয়েৰ 2024। তলত দিয়াৰ ভিতৰত কোনজনে 2024 বৰ্ষত ভাৰত ৰত্ন এৱাৰ্ড লাভ কৰা নাছিল সুধিছে। আমি যদি অপশ্যন কেইটাৰ ওপৰত যদি চাবলৈ যাওঁ, অপশ্যন এ দিয়া আছে LK আদানী। LK আদানীৰ যিটো ফুল ফৰ্ম হৈছে লাল কৃষ্ণ আদানী। তেওঁ ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী আছিল আৰু এই LK আদানীয়ে 2024 চনত ভাৰত ৰত্ন লাভ কৰিছিল। হি ৰিচিভড ভাৰত ৰত্ন ইন 2024। নেক্সট যদি আমি অপশ্যন বিটোৰ ওপৰত যদি চাবলৈ যাওঁ, MS স্বামীনাথন। তেওঁ ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপ অৰ্থাৎ বিখ্যাত কৃষি বিজ্ঞানী আছিল আৰু তেওঁ ছেম 2024 বৰ্ষত ভাৰত ৰত্ন পাইছিল মৰণোত্তৰভাৱে। নেক্সট যদি আমি অপশ্যন ডিটোৰ ওপৰত যদি চাবলৈ যাওঁ, কপৰি ঠাকুৰ। কপৰি ঠাকুৰ হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল তেওঁ, আৰু তেওঁ মৰণোত্তৰভাৱে ছেম একেটা বছৰতে 2024 বৰ্ষতে তেওঁ এই ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। ইয়াতে এতিয়া অপশ্যন চিটো থাকি গৈছে, গতিকে ইয়াতে অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ। পদ্মশ্ৰী ব্ৰাহ্মণ্য হৈছে কাৰেক্ট এনচাৰ। এই পদ্মশ্ৰী ব্ৰাহ্মণ্য হৈছে ভাৰতৰ বিখ্যাত ভাৰত নাট্যম নৃত্যশিল্পী। তেওঁক 2024 চনত ভাৰত চৰকাৰে পদ্ম বিভূষণ প্ৰদান কৰিছিল। তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা হোৱা নাছিল। গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰে পাছত আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে ইন হুইচ অফ দ্য ফলোয়িং এৰিয়াছ দ্য ফাৰ্ষ্ট পিগ স্কুলছ অফ ইণ্ডিয়া আৰ টু বি ষ্টাৰ্টেড টু এনহেন্স টেকনিকেল know-how and biosecurity about pig farming in partnership with Denmark। ইয়াত কৈছে যে ডেনমাৰ্কৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি গাহৰি পালনৰ যি কাৰিকৰী জ্ঞান আৰু বায়'চিকিউৰিটি বৃদ্ধি কৰিবলৈ ভাৰতৰ প্ৰথম পিগ স্কুল কোন অঞ্চলত আৰম্ভ কৰা হৈছে সুধিছে। ইয়াৰে ভিতৰত যদি আমি চাবলৈ যাওঁ, অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ দিয়া আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। অপশ্যন বি দিয়া আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট অফ আছাম। অপশ্যন চিত দিয়া আছে ধেমাজি ডিষ্ট্ৰিক্ট অফ আছাম আৰু অপশ্যন ডিত দিয়া আছে পানীখাইটি নিয়েৰ গুৱাহাটী। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ টু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। ইয়াৰে পাছত আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে দ্য 100th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট অফ ইণ্ডিয়া enable the
implementation of a controversial international agreement. Which of the following is referred to here? ভাৰতীয় সংবিধানৰ যিটো 100তম সংশোধনী তাৰ জৰিয়তে এটা বিতৰ্কিত আন্তঃৰাষ্ট্ৰীয় চুক্তি কাৰ্যকৰী কৰা হৈছিল। তলত কোনখন চুক্তিৰ কথা কোৱা হৈছে ইয়াত সুধিছে। অপশ্যন দি আছে, অপশ্যন এ দি আছে লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্টৰ ওপৰত, অপশ্যন বি ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট ইন ডিফেন্স, অপশ্যন চি দি আছে ট্ৰেড লেবাৰাইজেশ্যন এগ্ৰিমেণ্ট, আৰু অপশ্যন ডি দি আছে ইণ্ডো US নিউক্লিয়াৰ ডিল। আমি যদি চাবলৈ যাওঁ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ টু লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট। এই 100 বা 100তম যিটো এমেণ্ডমেণ্ট এইটো ইণ্ডিয়া বাংলাদেশ লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট বুলি জনাই যায়। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হেজ প্লেচড দ্য ৰাইট টু প্ৰাইভেচি আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া। কুৱেশ্যনটোত সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে গোপনীয়তাৰ অধিকাৰ বা নিজস্বতাৰ যিটো অধিকাৰ এই অধিকাৰক ভাৰতীয় সংবিধানৰ তলত দিয়া এই 4টা আৰ্টিকলৰ কোনটো অধীনত স্থান দিছে সুধিছে। আমি যদি চাবলৈ যাওঁ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি টু আৰ্টিকল 21 ইজ দ্য কাৰেক্ট এনচাৰ। আমি চমুকৈ যদি এই আৰ্টিকল কেইটাৰ ওপৰত যদি চমুকৈ অলপ আলোচনা যদি কৰোঁ, আৰ্টিকল 15ত কি আছে? আৰ্টিকল 15ত আছে ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্যহীনতা। নেক্সট যদি আমি আৰ্টিকল 16ৰ ওপৰত যদি চাবলৈ যাওঁ, আৰ্টিকল 16ত আছে যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৰে বাবে সমান সুযোগ। নেক্সট আৰ্টিকল যদি আমি 19ৰ ওপৰত যদি চাবলৈ যাওঁ, আৰ্টিকল 19ত আছে বাক স্বাধীনতা আৰু এই যিটো ফ্ৰীডম অফ স্পীচ ইয়াৰ ওপৰত আছে। আমি একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ। শেষৰ কুৱেশ্যনটোত দিয়া আছে হুইচ অফ দ্য ফলোয়িং আৰ কনষ্টিটিউটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। প্ৰশ্নটোত সুধিছে যে তলত দিয়া এই সংস্থাসমূহৰ ভিতৰত কোনকেইটা ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা গঠন কৰা হয় সুধিছে। অপশ্যন কেইটা দিয়া আছে দ্য ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া, দ্য নীতি আয়োগ, অপশ্যন 3 দিয়া আছে দ্য কমিশ্যন অন অফিচিয়েল লেংগুৱেজ, নেক্সট দিয়া আছে দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন বা UPSC। আমি যদি এই ষ্টেটমেণ্টকেইটা যদি চমুকৈ চাবলৈ যাওঁ, দ্য ফাইনেন্স কমিশ্যনছ অফ ইণ্ডিয়া এইটো কাৰেক্ট হ'ব। নেক্সট যদি আমি ষ্টেটমেণ্ট 2টোৰ ওপৰত যদি চাবলৈ যাওঁ, দ্য নীতি আয়োগ, এইটো আচলতে ইয়াৰ যিজন অধ্যক্ষ তেওঁ হৈছে প্ৰাইম মিনিষ্টাৰ PM। এইটো ইনকাৰেক্ট হ'ব, যিহেতু কুৱেশ্যনটোত আমাক প্ৰেচিডেণ্টৰ কথা দিছে, এইটো ইনকাৰেক্ট হ'ব। নেক্সট অপশ্যন 3টোৰ ওপৰত যদি আমি চাওঁ, দ্য কমিশ্যন অন অফিচিয়েল লেংগুৱেজ, এইটো কাৰেক্ট হ'ব। নেক্সট যদি আমি অপশ্যন 4টোৰ ওপৰত যদি চাওঁ, UPSC, এইটো কাৰেক্ট হ'ব। ইয়াতে যিহেতু চিলেক্ট কৰিবলৈ দিছে কাৰেক্ট এনচাৰটো, ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন C2 1, 3 and 4 অনলি। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।